হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? প্ৰিন্সি লাইফষ্টাইলৰ এটা নতুন ব্লগলৈ আপোনাক সকলোকে জনাইছোঁ স্বাগতম। আৰু আজি ৰাতিপুৱাৰ লাল চাহ কাপৰ লগতে মোৰ ব্লগটো ষ্টাৰ্ট কৰিলোঁ। ভাবিছোঁ দিনটো আজি কি কৰোঁ সকলোখিনি আপোনালোকক দেখাই থাকিম। ইয়াত দেখিছেনে চাহখন মানে উতলিছে, প্ৰায় হ'বই হৈছে। এতিয়া বলকচোন আমি আগলৈ কি কৰোঁ সকলোবোৰ আপোনালোকে ব্লগটো স্কিপ নকৰাকৈ চাই থাকিব। এয়া মোৰ চাহকাপ বাকী আনো দুখন বিস্কুটৰ সৈতে। যিমান পাৰোঁ মই চেনিটো এভইড কৰিব বিচাৰোঁ। আৰু আনফালে শুনিছেনে হাঁহিয়ে সাৰ পাই চিঞৰা। আপোনালোকক মই এটা বস্তু দেখাম, চাব দিয়া। আমাৰ হাঁহিক মই কমলা খাবলৈ দিছিলোঁ। কমলাকেইটা মানে কমলা গিফ্টত খোৱা ডিজাইনটো চাব দিয়া, মই দেখাই দিম এতিয়া। ৰ'ব, এয়া চব কমলা খাব লৈছে, গম পাইছেনে? এয়া লৈছে ক'লা নিমখ, ধৰিব পাৰিছেনে? এয়া কমলা দিছোঁ, মই কেইফুটমান দিলোঁ তাই খাবলৈ। তাই মানে মোক মা মোক নেমু দিয়া নিমখটো তাই নেমু পাতিলেগৈ গৈ পেলাই। এয়া নেমু দিয়া কৈ পেলাই এয়া এফুট খাই আছে। এয়া কিয় খাইছা? নিমখ কিয় খাইছা? মন যোৱা নাই? তে নিমখ খালানে নাই পিছে? চাওঁ খোৱাচোন, মই কেনেকৈ খাইছা চাওঁ। কমলা খোৱা ষ্টাইল দেখিছেনে আমাৰ হাঁহি বাবু? ভাল লাগিছে খাই? কমলা খাই ভাল লাগিছে? নিমখ লগাই খাইছা নেকি? অঁ, এইবোৰ গুচাই আছা? তলতে পেলাই দিলা দেখোন এইবোৰ। এইবোৰ গুটিবোৰ তলত পেলাইছে চব। এইবোৰ কি কৰিলা তুমি? এইবোৰ গোটেই গুটি পেলাই বৰ অৱস্থা এনেকৈ কৰি দিছে। খাই দিয়া আকৌ, খোৱা। এয়া কমলা খোৱা বাহাদুৰি দেখিছে। আৰু মানে মোৰ তাইক যদি কিবা এটা বস্তু মই নিজে খাবলৈ দিওঁ নহয়, তাইক মানে মোক ইমানেই কাম বঢ়াই নহয়। এতিয়া দেখিলেনে কমলাকণ খাবলৈ দিলোঁ কাৰণেই এইফালে এতিয়া আকৌ সাৰি বহি লাগিব এইবোৰ আহি পেলাই। তুমি খাই থাকা দেই, মই কাম কৰোঁগৈ, হ'ব? আজি এটা মোৰ ফ্লিপকাৰ্টৰ পৰা পাৰ্চেল আহিছিলে। মানে মই অৰ্ডাৰ কৰিছিলোঁ এটা হোম ডেকৰেটৰ এটা বস্তু, আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। অৱশ্যে মই খুলি পেলাই চালোঁ বাৰু, কিন্তু হ'লেও ভাবিলোঁ এইটো হৈছে ইয়াৰ বক্সটো। এইটো বক্স মই খুলি চালোঁৱেই বাৰু, আৰু বস্তুকেইটা উলিয়াই দিছোঁ। এয়া এনেকুৱা তিনিটা আহিছে। এনেকুৱা আৰু আহিছে এয়া এইডাল হৈছে এনেকুৱা তিনিডাল ষ্টেণ্ড আহিছে। এনেকুৱা পলিথিনৰ ভিতৰত তিনিডাল ষ্টেণ্ড, আৰু ইয়াত লগোৱা, আৰু ইয়াত তলত বা এনেকৈ কোনোবা এটা ছাইডে লগাব পৰাকৈ টোপ আহিছে। এইকেইটা টোপ মানে এটা মই লগালোৱেই বাৰু টোপ, কিন্তু বস্তুকেইটা হ'লে খুব ধুনীয়া, মানে খুব ধুনীয়াকৈ যে টোপটো মই লগাই দিলোঁ। আৰু ইয়াতে এয়া এনেকুৱা ইয়াতে এনেকৈ ফুল চুল ৰাখিব পাৰিম। আৰু অৱশ্যে প্ৰায়বিলাকৰ ঘৰতে আছেই, কিন্তু হ'লেও মই ভাবিলোঁ যে বস্তুটো আহিছে যিহেতু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, সেইবাবে। আৰু কেনেকুৱা পালে আপোনাৰ কমেণ্টত জনাব দেই। বস্তুকেইটা কিন্তু মই ভবামতেই আহিছে, ভালেই আহিছে। আৰু এতিয়া ৰাতি 10টা বাজিছে। আমি ভাত মানে হাঁহি আৰু মই ভাত খাই মেলি আহিলোঁ, আৰু ভাবিলোঁ মই এতিয়া ব্লগটো মানে যিহেতু ব্লগটো ৰাতিপুৱাৰ পৰা কণ্টিনিউ কৰিছিলোঁ, সেয়েহে এতিয়া মানে সামৰি দিওঁ। সেইবাবে বাকী আপোনালোকে ভাত খালেনে বাৰু? আমাৰ ভাত খোৱা মানে কেতিয়াবা ইয়াকে দেৰিও হয়, আৰু কেতিয়াবা সোনকাল অৱশ্যে নহয়, কিন্তু দেৰিয়ে হয় প্ৰায়। আৰু দিনটো মই কি কৰিলোঁ আপোনালোকক দেখালোঁ, আৰু মোৰ মানে ফ্লিপকাৰ্টৰ বস্তুকেইটা কেনেকুৱা লাগিছে সেয়াও আপোনালোকক দেখুৱালোঁ। আৰু যদি ভাল পাইছে মোৰ ব্লগখিনি, মোৰ মানে ভিডিঅ'টো চাই আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ। তেতিয়া মই লাহে লাহে তেতিয়া মোৰ পিছৰখিনি ভিডিঅ' আপোনালোকক দেখাবলৈ মোৰ সুবিধা হ'ব। আমাৰ সকলোখিনি কথা আমি আপোনালোকৰ লগত লাহে লাহে শ্বেয়াৰ কৰিম, আৰু ব্লগটো লাহে লাহে ইণ্টাৰেষ্টিং হৈ গৈ থাকিব। সেয়েহে আজিলৈ বাই, শুভৰাত্ৰি।